নমস্কাৰ আপোনালোকক আটাইলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই এই ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। এই ক্লাছটোত আমি প্ৰথমতে বায়'লজি বা জীৱবিজ্ঞানৰ বিশেষ ইম্পৰ্টেণ্ট টপিকবোৰ পঢ়িম। আৰু আপুনি যদি বিভিন্ন ধৰণৰ নিয়োগ পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনেহ'লে গম পাব যে কেন্দ্ৰীয় চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা আপোনাৰ অসমৰ বিভিন্ন নিয়োগ পৰীক্ষাত বায়'লজিৰ গুৰুত্ব সদায় আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন পৰীক্ষা যেনে SSC বা ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড বা আপোনাৰ FCI ইত্যাদি পৰীক্ষা লিখিলে তাত জীৱবিজ্ঞানৰ গুৰুত্ব অতি বেছিকৈ থকা দেখা যায়। তাৰোপৰি অসমৰ বিভিন্ন পৰীক্ষা যেনে আপুনি টেট বা DEE বা APSC আনকি আন বিভাগীয় পৰীক্ষা যিবোৰ আছে বিভাগীয় পৰীক্ষা ইয়াৰ ডটটো নাহিলে বিভাগীয় পৰীক্ষা এইবোৰতো জীৱবিজ্ঞানৰ প্ৰশ্ন প্ৰায় থকা দেখা যায়। জীৱবিজ্ঞানৰ ভিতৰতো আমি লক্ষ্য কৰিলে দেখা পাম ধৰক আপোনাৰ জীৱবিজ্ঞান এটা ডাঙৰ টপিক, ডাঙৰ এটা বিষয় আৰু জীৱবিজ্ঞানৰ ভিতৰতো কিছুমান এনেকুৱা টপিক আছে যিবোৰৰ আমি যদি অধ্যয়ন কৰি লওঁ তেনেহ'লে আমি উত্তৰবোৰ অতি সহজে কৰিবলৈ সক্ষম হ'ম। আমাৰ গোটেই জীৱবিজ্ঞানখন পঢ়িবৰ দৰকাৰ নাথাকে। গতিকে আমি ঠিক তেনেধৰণেই ইয়াৰ প্ৰিপাৰেশ্যন কৰি যাম আৰু প্ৰিপাৰেশ্যন কৰোঁতে আমি যিখিনি নোটছ থাকিব নোটছখিনি লগে লগে বনাই যাম আৰু নোটছখিনি বনাম আমি ইংৰাজীত। তাৰ এটা বিশেষ কাৰণ আছে, কাৰণ ইংৰাজীত নোটখিনি যেতিয়া বনোৱা হয় তেতিয়া পৰীক্ষাবোৰত লিখিবলৈ সহজ হয়। কাৰণ আনকি অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাতো প্ৰশ্নবোৰ আপোনাৰ ইংৰাজীতে থাকে। গতিকে বহুতে বিষয়টো জানে কিন্তু ইংৰাজীৰ টাৰ্মবিলাক নজনাৰ কাৰণে পৰীক্ষাত লিখিবলৈ টান পায় বা পৰীক্ষাটো ভাল কৰিব নোৱাৰে আৰু পিছত মন বেয়া লাগে যে মইতো জানিছিলোঁ কিন্তু ইংৰাজীত দিয়াৰ কাৰণে নোৱাৰিলোঁ। গতিকে আমি যদি নোটছখিনি ইংৰাজীত বনাই যাওঁ তেতিয়াহ'লে আমাৰ কাৰণে কৰিবলৈ সুবিধা হ'ব। আৰু জীৱবিজ্ঞানৰ আমি এনেকুৱা টপিকবিলাক বিচাৰি উলিয়াইছোঁ য'ৰ পৰা প্ৰশ্ন সঘনাই সোধা হয়। এই টপিকখিনি আমি আগতে শেষ কৰি ল'ম আৰু তাৰপিছত জীৱবিজ্ঞানৰ আন টপিকবোৰৰ ভিতৰত সোমাম যিবোৰৰ পৰা প্ৰশ্ন অলপ কমকৈ আহে কিন্তু আমি যদি ভাল এটা নম্বৰ পাব বিচাৰোঁ তেনেহ'লে সেইবোৰৰ প্ৰয়োজন সদায় থাকে। আজি যিটো টপিক আমি পঢ়িবলৈ ওলাইছোঁ সেইটো টপিক ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট টপিকছ অফ বায়'লজি। জীৱবিজ্ঞানৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত এটা আৰু সেই টপিকটো হৈছে আপোনাৰ ভিটামিনছ। আৰু ভিটামিনছ আমি খৰচি মাৰি পঢ়ি ল'ম। আমি অসমীয়াটো ইয়াক ভিটামিন বুলিয়ে কওঁ নহয় জানো। আমি মাজে মাজে এটা দুটা প্ৰশ্নকে নপঢ়োঁ কাৰণ তেতিয়া কমন পৰাৰ চান্সটো বহুত কম থাকে আৰু আমি ভাগ্যৰ ওপৰত বেছি নিৰ্ভৰ কৰিবলগীয়া হৈ পৰে। ভিটামিনছত যিটো প্ৰথম প্ৰশ্ন আহে সেইটো প্ৰশ্ন হৈছে আপোনাৰ মানৱ দেহত মূলতঃ কিমানবিধ ভিটামিন থাকে। যে মূলতঃ 13বিধ ভিটামিন থাকে আৰু এই 13বিধ ভিটামিনক আমি দুই ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম বিধত পৰিব 4বিধ ভিটামিন আৰু তাৰপিছত পৰিব 9বিধ ভিটামিন। তেনেহ'লে এই 4বিধ ভিটামিন আৰু 9বিধ ভিটামিন আমি কিয় এইদৰে ভাগ কৰি ল'লোঁ তাৰ বিষয়ে আমি অকণমান জানি লওঁ। প্ৰথম 4বিধ ভিটামিন যিটো ভাগত পৰিব সেই ভাগটোক কোৱা হয় ফেট চলিবল ভিটামিনছ। অৰ্থাৎ এইবোৰ ভিটামিন পানীত দ্ৰৱীভূত নহৈ তেল বা চৰ্বিজাতীয় পদাৰ্থত দ্ৰৱীভূত হয়। আৰু এই যিটো 9বিধ ভিটামিন আছে এই 9বিধ ভিটামিন যিটো ভাগত পৰিব সেই ভিটামিনবোৰক আমি কওঁ ৱাটাৰ চলিবল। অৰ্থাৎ এইবোৰ পানীত দ্ৰৱীভূত হয়। তেনেহ'লে ফেট চলিবল ভিটামিনৰ ভিতৰত কি ভিটামিন পৰে আৰু ৱাটাৰ চলিবল ভিটামিনৰ ভিতৰত কি ভিটামিন পৰে। ফেট চলিবল ভিটামিনৰ ভিতৰত আপোনাৰ ভিটামিন আহিব ভিটামিন A, ভিটামিন D, ভিটামিন E আৰু ভিটামিন K। আনহাতে ৱাটাৰ চলিবল ভিটামিনৰ ভিতৰত থাকিব ভিটামিন B কমপ্লেক্স আৰু ভিটামিন C। ভিটামিন B কমপ্লেক্সত মুঠতে 8বিধ ভিটামিন থাকে, 8বিধ ভিটামিন আৰু ভিটামিন Cটো এটা ভিটামিনে। গতিকে আমি এইখিনি বিষয়ে জানি ল'লোঁ, এই 4টা ভিটামিনত থাকে এইখিনি জানি ল'লোঁ। এতিয়া আমাৰ মেইন টপিকটোলৈ আহিছোঁ যে কোনবিধ ভিটামিন ক'ত পোৱা যায়, কি উৎসত পোৱা যায়, কি খাদ্যত পোৱা যায় আৰু কোনবিধ ভিটামিনৰ দেহত কোনবিধ ভিটামিন কম হ'লে কি ৰোগে দেখা দিব পাৰে আৰু ভিটামিনটোৰ প্ৰকৃত নাম কি। এনেকুৱা প্ৰশ্নই আহে, ইয়াত বাহিৰে আৰু অন্য প্ৰশ্ন তেওঁলোকে নুসুধে। তেনেহ'লে আহক বস্তুখিনি আমি অকণমান চাই লৈছোঁ। তেতিয়াহ'লে ভিটামিনৰ টপিকত আমি সোমাওঁ এতিয়া। তো প্ৰথম যিটো আমি ভিটামিন পঢ়িম সেইবিধ ভিটামিনক আমি ক'ম নম্বৰ 1 ভিটামিনটোৰ নাম হৈছে ভিটামিন A। আচ্ছা, এইখিনি কৰাৰ আগতে আমি এটা কাম কৰি লওঁ আহক, এখন সৰুকৈ টেবুল বনাই লওঁ যাতে আমাৰ সুবিধা হয়। টেবুলখনত আমি প্ৰথমতে থাকিব প্ৰথম ঘৰটোত আমি লিখিম ভিটামিনৰ নাম। ইয়াৰ পিছত আমি লিখিম ভিটামিনৰ প্ৰকৃত নাম বা কনষ্টিটুৱেণ্ট। এইটো M হৈ গ'ল, এইটো N কনষ্টিটুৱেণ্ট। তাৰপিছত যিটো ভাগ থাকিব সেইটো হ'ব আমাৰ ডিজিজ মানে এইটো হৈছে আপোনাৰ ডেফিচিয়েঞ্চি ডিজিজ বা ভিটামিনটো কম হ'লে কি ৰোগ হয় সেইটোৱে ডেফিচিয়েঞ্চি ডিজিজ।
DEFICIENCY ডেফিচিয়েঞ্চি ডিজিজ আৰু শেষত থাকিব ইয়াৰ উৎস বা কি খাদ্যত আমি ইয়াক পাওঁ আপোনালোকে এনেকৈ টেবুলখন বনাই ল'ব তেতিয়া আপোনাৰ সুবিধা হ'ব মই জুমত কৰি দেখাই দিছোঁ ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ আহক যে প্ৰথম ভিটামিন যিটো আমি পঢ়িম সেইটো ভিটামিনটোৰ নাম হৈছে ভিটামিন এ আৰু ভিটামিন এৰ প্ৰকৃত নাম প্ৰায়ে সোধে সেইটো হৈছে আপোনাৰ ৰেটিনল ৰেটিনল যদি আপোনাৰ দেহত কম হয় বা মানুহৰ দেহত কম হয় তেতিয়া যিবিধ ৰোগে দেখা দিয়ে সেইবিধ ৰোগক আমি অসমীয়াত কওঁ কুকুৰী কণা আৰু ইংৰাজীত লিখে নাইট ব্লাইণ্ডনেছ ইয়াৰ পিছত আহিলোঁ আমি চ'ৰ্চ বা কি খাদ্যত ভিটামিন এ পোৱা যায় তাৰ প্ৰথম চ'ৰ্চটো হৈছে আপোনাৰ কেৰটছ বা গাজৰ কেৰট তাৰ পিছতে আহি যায় আপোনাৰ ফিছ লিভাৰ অইলকে বহুতে লিখে আপোনাৰ কড লিভাৰ অইল বুলি কড লিভাৰ অইল ফিছ লিভাৰ অইলৰ লগত একেই কড এক প্ৰকাৰৰ মাছ গতিকে এই দুটাই মূলতঃ ইয়াৰ উৎস এইটো প্ৰশ্ন পৰীক্ষাত খুব বেছিকৈ আহে তেওঁলোকে সোধেই সদায় যে ভিটামিন এ ক'ত পোৱা যায় তলত আপোনাক দিব বন্ধাকবি গাজৰ ৰঙালাও কিবা কিবি এনেকুৱা গতিকে তাৰ ভিতৰত আপুনি চিলেক্ট কৰিব লাগে ইয়াৰ পিছতে নেক্সট ভিটামিনটোত আমি ভিটামিন বি কমপ্লেক্সত সোমাম আৰু ভিটামিন বি কমপ্লেক্সৰ প্ৰথম ভিটামিনটো হৈছে ভিটামিন B1 ভিটামিন B1ৰ প্ৰকৃত নাম কি ভিটামিন B1ৰ নাম হৈছে আপোনাৰ থায়ামিন THIAMINE থায়ামিন যদি কম হয় দেহত তেনেহ'লে কি ৰোগে দেখা দিব পাৰে সেইটো ৰোগৰ নাম হৈছে বেৰি আচ্ছা আমি বেৰি নামটো বহুত শুনি আহিছোঁ কিন্তু বেৰি কি আমি জানো নেকি বাৰু অকণমান তাৰ বিষয়ে জানি লৈছোঁ যে বেৰি দুই ধৰণৰ আছে একবিধক কয় ৱেট বেৰি আৰু একবিধক কয় ড্ৰাই বেৰি ৱেট বেৰি আচলতে যিটো বেমাৰ সেই বেমাৰটোৱে আপোনাৰ হৃদযন্ত্ৰৰ ওপৰত কাৰ্য কৰে কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমৰ ওপৰত কাম কৰে হৃদযন্ত্ৰৰ আপোনাৰ এফেক্ট কৰে যেতিয়া হৃদযন্ত্ৰত এফেক্ট কৰে তেতিয়া আপোনাৰ হৃদযন্ত্ৰৰ স্পন্দন যিটো আছে স্পন্দনৰ গতি বাঢ়ি যায় বা আপোনাৰ উশাহবোৰ চুটি হৈ পৰে বা ভৰি ফুলিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান আপোনাৰ চিমটম বা উপসৰ্গ দেখা দিয়ে আৰু ড্ৰাই বেৰি যিটো হৈছে সেইটোৱে আপোনাৰ কাম কৰে নাৰ্ভাছ ছিষ্টেমৰ ওপৰত শিৰা আৰু ধমনীবোৰৰ ওপৰত নাৰ্ভাছ ছিষ্টেম আৰু এইটো হোৱাৰ ফলত যেতিয়া আপোনাৰ নাৰ্ভবিলাকৰ ওপৰত ই কাম কৰিব বা নাৰ্ভবোৰক ডেমেজ কৰিব তেতিয়া আপোনাৰ কনফিউজন হ'ব পাৰে আপোনাৰ কথাবিলাক ক্লিয়াৰ নহ'ব পাৰে আপুনি বস্তুবিলাক বুজোঁতে আপোনাৰ পলম হ'ব পাৰে আৰু আপোনাৰ হাত ভৰি আদি তত নাইকিয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ কিছুমান বেমাৰে দেখা দিয়ে আচ্ছা এতিয়া আমি ইয়াৰ ভিটামিন B1ৰ কি খাদ্যত পোৱা যায় অলপ চাই লওঁ ইয়াক আপোনাক মূলতঃ পোৱা যায় নাটছ মানে বাদাম জাতীয় খাদ্য ইয়াৰ পিছতে আপোনাৰ আছে লিগামছ মানে মাহজাতীয় খাদ্য ইত্যাদিত আপুনি পোৱা যায় ইয়াৰ চ'ৰ্চ সাধাৰণতে নুসুধে B1ৰ চ'ৰ্চ সাধাৰণতে নুসুধে সাধাৰণতে আপোনাৰ যিবোৰৰ চ'ৰ্চ সোধে সেইবোৰ মই আপোনালোকক জনাই যাম B1টো অলপ তলত নামি গৈছিলে অলপ ওপৰত উঠাই দিব পাৰিলে ভাল আছিলে আচ্ছা ঠিক আছে তেনেহ'লে আহক আকৌ আগবাঢ়িছোঁ আকৌ আপোনালোকে নোটখিনি লগে বনাই যাবলৈ সুবিধা পাইছে এতিয়া আমি আৰম্ভ নেক্সট ভিটামিনলৈ চাওঁ নেক্সট ভিটামিন আপোনাৰ B1ৰ পিছত আহিব B2 ভিটামিনৰ প্ৰকৃত নাম যদি সোধে সেইটো হৈছে ৰাইবোফ্লেভিন RIBO FLAVIN ৰাইবোফ্লেভিন যদি কম হৈ যায় দেহত যিবিধ ৰোগ হ'ব সেই ৰোগবিধক কয় ৰাইবোফ্লেভিনোচিছ FLAVINOSIS ৰাইবোফ্লেভিনোচিছ আচ্ছা এতিয়া ৰাইবোফ্লেভিনোচিছ হ'লে কি হয় অকণমান জানি লওঁ এইটো হৈছে আপোনাৰ বিশেষকৈ হয় চ'ৰ্চ ইন মাউথ SORE ইন মাউথ অৰ্থাৎ মুখৰ ঘাঁ আপোনালোকে নিশ্চয় মন কৰিছে যে আমাৰ মাজে মাজে মুখত বা জিভাত ঘাঁ হয় ঘাঁ হ'লে আমি ডক্টৰৰ তাত নগৈ পেলাই ফাৰ্মাচীত যাওঁ আৰু ফাৰ্মাচীত গ'লে আমাক ফাৰ্মাচিষ্টে এটা টেবলেটৰ পেক এটা দি পঠায় যিকেইটা খাব দিনত এটাকৈ বা দিনত দুটাকৈ আৰু ভাল হৈ যাব আপোনাৰ 3 দিনমান খোৱাৰ পিছত লাহে লাহে মুখৰ ঘাঁবোৰ শুকাবলৈ আৰম্ভ কৰে সেই যিবিধ টেবলেট তেওঁলোকে দি পঠায় ফাৰ্মাচীত সেই টেবলেটবিধ যিবোৰ আপোনাক দিয়ে সেই টেবলেটবোৰ আন একো নহয় বি কমপ্লেক্স টেবলেট আৰু আমি পঢ়ি যোৱাৰ লগে লগে গম পাম যে বি কমপ্লেক্সৰ বিভিন্ন ভিটামিনবোৰ যেতিয়া দেহত কম হয় তেতিয়াহ'লে আমাৰ মুখৰ ঘাঁ
হোৱা দেখা যায় আমি অলৰেডি পালোৱে যে B2 কম হ'লে A ৰাইবোফ্লেভিনোচিছ হয় আৰু A ৰাইবোফ্লেভিনোচিছ হ'লে মুখৰ ঘাঁ হ'ব পাৰে তেনেহ'লে আমি A ৰাইবোফ্লেভিনোচিছৰ নহ'বলৈ যেটো আমি খাদ্য খাব লাগে তাৰ বিষয়ে আমি জনা উচিত ইয়াত ঠাই নাইকিয়া হৈ গ'ল আমি নেক্সট পেজলৈ আগবাঢ়ি যাওঁ মই ইয়াত লিখি দিছোঁ B2 B2 সোৰ্স হৈছে আপোনাৰ মূলত কিছুমান আছে যিবোৰ হৈছে আপোনাৰ ধৰক গাখীৰ তাৰ পাছতে আলমণ্ড মানে কাঠবাদাম তাৰ পিছতে মাশৰুম এটসেট্ৰা ঠিক আছে ইয়াৰো সোৰ্স বিশেষ নোহোদে ইমান দৰকাৰ নাই সোৰ্স কেইটা চাব আৰু চাই থব পাৰে আপোনাৰ কাৰণে ভাল ইয়াৰ পিছতে আমি আহিছোঁ ভিটামিন B3 ভিটামিন B3 জনোৱা হয় নায়াচিন বুলি NIACIN নায়াচিন আৰু নায়াচিন যদি আপোনাৰ দেহত কম হয় তেনেহ'লে যিবোৰ ৰোগ হ'ব পাৰে সেইবোৰক কোৱা হয় পেলেগ্ৰা PELLAGRA এইটো R যেন দেখা হ'লে R নহয় এইটো P পেলেগ্ৰা পেলেগ্ৰা তো পেলেগ্ৰা মানে আপোনাৰ মেইনলি কি হয় ইয়াতো আপোনাৰ মুখৰ ঘাঁ হ'ব পাৰে পেলেগ্ৰা হ'লে আৰু লগতে আপোনাৰ স্মৃতি শক্তি কমি যাব পাৰে তাৰ পাছতে স্কিনৰ কিছুমান প্ৰব্লেম হ'ব পাৰে স্কিনবোৰ ফুলি উঠিব পাৰে ইনফ্লামেশ্যন হ'ব পাৰে তেনেহ'লে ভিটামিন B3 সোৰ্স আকৌ ইমান ইম্পৰ্টেণ্ট নহয় তথাপিতো আমি চাই ল'ম এইটো হৈছে টুনা এক প্ৰকাৰৰ মাছ সাগৰীয় মাছ তাৰ পিছতে আপোনাৰ আকৌ মাশৰুম আহিব মাশৰুমছ তাৰ পিছত চিকেন এটসেট্ৰা ঠিক আছে আমি ভিটামিন B3 টো পঢ়ি ললো এতিয়া আমি আগবাঢ়িছোঁ ভিটামিন B4 নাথাকে B5 ভিটামিন B5ৰ যেটো প্ৰকৃত নাম হেতু হৈছে পেন্টাথনিক এসিড বা পেন্টোথনিক এসিড আমি এটো অলপ জুম কৰি লিখি লম PANTOTHENIC পেন্টোথনিক এসিড নামবোৰ সদায় মনত ৰখা দৰকাৰ আৰু পেন্টোথনিক এসিড যদি কম হয় দেহত তেনেহ'লে যিবিধ ৰোগ হয় সেইবোৰক কয় পেৰেস্থেচিয়া PARESTHESIA কোনোবাই মোৰ হাতৰ আখৰ চিনা পাব পাৰে সেইকাৰণে বানানকেইটা একেলগে কৈ গৈছোঁ পেৰেস্থেচিয়া কি বস্তু পেৰেস্থেচিয়া হ'লে আপোনাৰ হাত ভৰিত শিৰা মুৰি ধৰিব পাৰে যেটো ইংৰাজীত কোৱা হয় পিনছ এণ্ড নিডল সেন্সেশ্যন বা টিংক্লিং তেনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াৰ আপোনাৰ সোৰ্স এটা অলপ ইম্পৰ্টেণ্ট এটা আপুনি জনা দৰকাৰ ইয়াৰ সোৰ্সত আপোনাৰ প্ৰথম এটা আছে সূৰ্যমুখী ফুলৰ তেল বা সানফ্লাৱাৰ সানফ্লাৱাৰ সিড আপোনাৰ সূৰ্যমুখী ফুলৰ তেল নহয় সূৰ্যমুখী ফুলৰ গুটি আকৌ এটাও মাশৰুম পৰিব মাশৰুমছ এইকেইটা জানিলে যথেষ্ট ঠিক আছে আমি ভিটামিন B5 পঢ়িলোঁ ইয়াৰ পিছত আমি আগবাঢ়িম ভিটামিন B6 লৈকে ভিটামিন B6ক কি বুলি কোৱা হয় বাৰু ভিটামিন B6ক কোৱা হয় পাইৰিডক্সাইন PYRIDOXINE পাইৰডক্সাইন হ'লে বা পাইৰডক্সাইন কম হ'লে দেহত যিবিধ ৰোগ হয় তাক কোৱা হয় অসমীয়াত মিৰ্গী ৰোগ এপিলেপসি EPILEPSY এপিলেপসি মিৰ্গী ৰোগ আমাৰ যে চকু একেবাৰে ডাঙৰ উলটাই দি পেলাই বাগৰি পৰে কোনোবাই ভূত পিশাচ সোমোৱা বুলি কয় এইটো ভূত পিশাচ নোসোমায় বৰং হয় কি আপোনাৰ মিৰ্গী ৰোগ হয় আপোনাৰ ভূত পিশাচ নোসোমাই পেলাই ক'ত গুচি গ'ল এইটো ভূত পিশাচ নোসোমায় বৰং আপোনাৰ ভিটামিন B6ৰহে B6ৰহে ডেফিচিয়েঞ্চি হয় দেহত এতিয়া B6ৰ ডেফিচিয়েঞ্চি নহ'বলৈ যিবোৰ আপুনি খানা খাব লাগিব সেই খানাবোৰৰ ভিতৰত আপোনাৰ আছে ফল মূল ফ্ৰুটছ কিন্তু ফ্ৰুটছ খাওঁতে মনত ৰাখিব লাগিব যে এইটো টেঙা ফল নহয় আন ফলবোৰ খাব পাৰে আপুনি টেঙা ফল নহয় আদাৰ দেন চাইট্ৰাছ ফ্ৰুটছ মূলতঃ আপুনি ফ্ৰুটৰ পৰা পাব পাৰে তাৰ উপৰি আপুনি যদি আন কিবা খাব খোজে তেনেহ'লে আপুনি খাব পাৰে আলু পটেটো বাস ইমানখিনি সাফিচিয়েন্ট এতিয়া আমি আগবাঢ়িম নেক্সট ভিটামিনলৈকে ভিটামিন B6 আমি পঢ়িলোঁ
এতিয়া নেক্সট ভিটামিন আপোনাৰ আহিছে ভিটামিন B7 ভিটামিন B7ৰ প্ৰকৃত নাম হৈছে বায়োটিন BIOTIN বায়োটিন আৰু বায়োটিন যদি কম হয় তেনেকুৱা বেমাৰৰ নাম নাই কিন্তু হয় কি আচলতে যেটো গ্ৰোথ থাকে সৰু ল'ৰা ছোৱালীৰ যেটো গ্ৰোথ থাকে মগজুৰ গ্ৰোথ হওক বা শাৰীৰিক গ্ৰোথ হওক এই গ্ৰোথটো কমি থাকে গতিকে ইয়াক কোৱা হয় গ্ৰোথ and neurological disorder neurological neurological disorder growth and neurological disorder in infants সৰু ল'ৰা ছোৱালীৰ মানসিক ৰোগ হ'ব পাৰে আৰু সৰু ল'ৰা ছোৱালীৰ গ্ৰোথত প্ৰব্লেম হ'ব পাৰে তেনেহ'লে আমি তাৰে সোৰ্স কিটা চাই লৈছো সোৰ্স কিটা কি হয় বায়োটিনৰ মূল সোৰ্স হৈছে আপোনাৰ এগ য়ক এটো ভিটামিন B7ৰ বিষয়ে আমি পঢ়ি আছিলো আপোনালোকে এখন টেবলেটে বনাব ইয়াৰ হৈছে এগ য়ক মানে কণীৰ কুহুম কিন্তু এটো আপুনি খাব লাগিব কেঁচাই ৰ ইয়াৰ উপৰি আপুনি খাব পাৰে পিনাট বা বাদাম তাৰ উপৰি আপুনি খাব পাৰিব হোল হুইট ব্ৰেড কি জানে নেকি বাৰু হোল হুইট ব্ৰেড হাফ হুইট ব্ৰেড থাকে নেকি হোল হুইট ব্ৰেড হৈছে এনেকুৱা ব্ৰেড বা এনেকুৱা ৰুটি যিবোৰ হোল হুইট আটাৰ পৰা বনোৱা হয় এটা হোল হুইট আটা কি বস্তু যেটো আমাৰ আটা আহে গমটো যদি সম্পূৰ্ণ পলিশ কৰি পেলাই তাৰ পৰা আটা বনোৱা হয় তাক আমি কম ময়দা আৰু যদি সম্পূৰ্ণ পলিশ নকৰি অকণ পলিশ কৰি ৰাখে তেতিয়াহ'লে হেইটো কোৱা হয় নৰমাল আটা যেটো আমাৰ সাধাৰণতে আহে বজাৰত বগা আটাটো আৰু সেই আটাটোক যদি আকৌ কম পলিশ কৰা হয় একেবাৰে কম পলিশ কৰা হয় বা পলিশ কৰা অলমোস্ট নহয় ডাইৰেক্টলি কমটো গুড়া কৰি পেলাই আটা বনোৱা হয় তেতিয়াহ'লে তাক কয় হোল হুইট আটা আৰু এই হোল হুইটৰ পৰা বনোৱা ৰুটিবোৰ বেছি পুষ্টিকৰ হয় তাতে আপোনাৰ ফাইবাৰ থাকে তাতে বিভিন্ন ধৰণৰ আপোনাৰ নিউট্ৰিয়েন্টছ বিলাক পোৱা যায় যেনে ধৰণে ভিটামিন B7 আপুনি ময়দাত নাপায় বা আপোনাৰ নৰমাল আটাত নাপায় আপুনি পাব হোল হুইট ব্ৰেডত গতিকে আমি ৰুটি খাওঁতে হোল হুইট আটা ব্যৱহাৰ কৰাটো বেছি দৰকাৰ এটো আমাৰ কাৰণে বেছি ভাল আচ্ছা ভিটামিন B7 হৈ গ'ল বায়োটিন এতিয়া ভিটামিন B8 নাথাকে আৰু ভিটামিন B9 লৈ আমি আগবাঢ়িম ভিটামিন B9 ৰ নামটো আপোনালোকে সদায় সকলোৱে শুনিছে কি জানি ফলিক এসিড আচ্ছা আমি যেতিয়া সৰু আছিলো তেতিয়া আপোনালোক সৰু আছিলে নে নাজানো মই সৰু থাকোতে স্কুলত ছাত্ৰীসকলক চৰকাৰৰ ফালৰ পৰা কিছুমান টেবলেট দিছিলে ৰঙৰ টেবলেট আৰু কৈছিলে যে এটো আইৰণ টেবলেট একচুয়ালি এটো টেবলেট আছিল আইৰণ এণ্ড ফলিক এসিড টেবলেট এটো কিয় দিয়া হৈছিল জানে নেকি এটো এই কাৰণে দিয়া হৈছিল কাৰণ পৰিসংখ্যিক তথ্য মতেদি ছোৱালী বা মহিলাসকলে ৰক্তহীনতা ৰোগত তেওঁলোক বেছিকৈ ভুগে পুৰুষতকৈ গতিকে তেওঁলোকে যদি ৰক্তহীনতাত নুভুগে তাৰ কাৰণে তেওঁলোকক ফলিক এসিড আৰু আইৰণ টেবলেট দিয়া হয় এতিয়া ফলিক এসিড টেবলেট দিয়া হয় মানে ফলিক এসিড কম হ'লে দেহত কি হ'ব আমি অলৰেডি গম পাই গলো এটো হ'ব আপোনাৰ এনিমিয়া বা ৰক্তহীনতা ANEMIA এনিমিয়া গতিকে ইয়াৰে B9 ৰ এটো মনত ৰাখিব B9 ৰ সোৰ্স সদায় সুধে যে কিহত পোৱা যায় আটাইতকৈ বেছি আপোনাৰ পোৱা যায় পালেং শাকত যেটো ইংৰাজীত কয় স্পিনাচ পালেং শাকত আপোনাৰ আইৰণ চবতকৈ বেছি থাকে ফলিক এসিড বেছি থাকে এইখিনি বস্তু আমি জনা উচিত ইয়াৰ উপৰি যদি আপুনি পালেং শাক খাবলৈ নাপায় আৰু ডক্টৰে কৈ থাকে আপুনি গমে পাব যে কাবাৰ যদি তেজ কম হয় চকুৰ তলটো চাপলে এটো মানে বগা পৰিছে আপুনি পালেং শাক খাব লাগিব আপুনি আমলখি খাব লাগিব বিলা কৈ থাকে গতিকে যদি পালেং শাক ডাইৰেক্টলি নাপায় তেনেহ'লে আন কি বস্তু আমি খাব পাৰিম আন সেউজীয়া শাক পাচলি গ্ৰীন লিফি ভেজিটেবল তাৰ উপৰি আপোনাৰ আছে বিনছ আপুনি দাইল খাব পাৰে লেন্টিলছ ইত্যাদি এইখিনি সাফিচিয়েন্ট ইয়াৰ সোৰ্স কিটা মনত ৰাখা দৰকাৰ কিন্তু আহি থাকে পৰীক্ষাত ইয়াৰ পিছত আমি ভিটামিন B9 শেষ কৰাৰ পিছত ভিটামিন B কমপ্লেক্সৰ শেষৰ ভিটামিনটোলৈ আমি আগবাঢ়িছো ভিটামিন B কমপ্লেক্সৰ শেষৰ ভিটামিনটোৰ নাম হৈছে ভিটামিন B12 আৰু ভিটামিন B12 ৰ প্ৰকৃত নামটো অকণমান দীঘলীয়া হেইটোৰ নাম হৈছে আপোনাৰ চাইনোকেবেলামিন CYNOCABALAMIN চাইনোকেবেলামিনৰ যদি কম হয় আকৌ দেহত এনিমিয়া হয় কিন্তু এই বিধৰ অলপ বেলেগ এনিমিয়া নাম দুটাৰ ডিফাৰেন্স কিনে আমাক নালাগে এনিমিয়া বুলিয়ে পৰীক্ষাত আহে আমি ইমান ডিটেইলছত পঢ়িবলৈ নাযাওঁ আৰু ইয়াতে আপোনাৰ এটো নহবলৈকে আপুনি খাব লাগিব কণী গাখীৰ চীজ
চিজেছ নহয় চিজ আৰু এতিয়া আমি আৰম্ভ কৰিছোঁ ভিটামিন বি কমপ্লেক্স শেষ হোৱাৰ পিছত নেক্সট ভিটামিনটো আহিব আমাৰ ভিটামিন চি ভিটামিন চিৰ কথা চবে জানে ভিটামিন চিৰ বিষয়ে এটা কথা আমি জানি থোৱা উচিত যে ই আইৰণ এবজৰ্পশ্যনত সহায় কৰে দেহত আইৰণ যদি আপোনাৰ থাকিব লাগে আইৰণ যদি তেজে পাব লাগে তেনেহ'লে আপোনাৰ দেহত ভিটামিন চি থাকিব লাগিব আৰু আইৰণ তেজৰ কাৰণে অতি উপযোগী তেজত লাগিবই সেইকাৰণে আমি ভিটামিন B9 কথা পঢ়ি থাকোঁতে আপোনাক কৈছিলোঁ যে আইৰণ এণ্ড ফলিক এচিড টেবলেট দিছিলে আইৰণ ফলিক এচিড আইৰণো তেজৰ কাৰণে দৰকাৰী আৰু সেই আইৰণটো তেজত এবজৰ্ব হ'বৰ কাৰণে তেজত ভিটামিন চি থাকিব লাগিব আৰু ভিটামিন চিৰ প্ৰকৃত নাম হৈছে আপোনাৰ এছকৰ্বিক এচিড বহুত কমেহে জানে এছকৰ্বিক এচিড এছকৰ্বিক এচিড আৰু ভিটামিন চি কম হ'লে কি ৰোগ হয় এইটো কিন্তু প্ৰায়ে জানে সেই ৰোগটো হৈছে ছালৰ ৰোগ স্কাৰ্ভি আমি সৰুতে পঢ়িছিলোঁ কিন্তু ইয়াক ছালৰ ৰোগ বুলিহে জানো কিন্তু ছালৰ ৰোগ বুলিয়ে নহয় ইয়াত আন ধৰণৰ ছালৰ প্ৰব্লেম হয় যে আপোনাৰ ৰঙা ৰঙা পৰি উঠিব পাৰে ৰাছেছ হ'ব পাৰে কিন্তু তাৰ উপৰি আপোনাৰ গামৰ পৰা তেজ ওলাব পাৰে ব্লিডিং অফ গামছ হ'ব পাৰে লগতে আপোনাৰ শৰীৰত শক্তি কমি যাব পাৰে আপোনাৰ ফেটিক হ'ব পাৰে আপোনাৰ মূৰ ঘূৰা যেন লাগিব পাৰে এইবোৰো স্কাৰ্ভিৰ লক্ষণ ভিটামিন চি যদি আপুনি পাব খোজে তেতিয়াহ'লে আটাইতকৈ ভাল চ'ৰ্চ হৈছে আমাৰ আমলখি আৰু আন যিকোনো টেঙা ধৰণৰ ফল চাইট্ৰাছ ফুডছ যেনে আপুনি নেমু খাব পাৰে আপুনি কমলা খাব পাৰে যিকোনো ধৰণৰ টেঙা ফলত আপোনাৰ ভিটামিন চি থাকে আহক আমি নেক্সট এইলৈ আগবাঢ়িছোঁ ভিটামিন চিৰ পিছতে আপোনাৰ আহি যাব ভিটামিন ডি আৰু ভিটামিন ডিৰ প্ৰকৃত নামটো হৈছে ভিটামিন ডি দুই প্ৰকাৰৰ আছে ভিটামিন D2 আৰু D3 কিন্তু ইমান ডিটেইলছ আমাক নালাগে আমি ভিটামিন ডি বুলিয়ে পঢ়িম ভিটামিন ডিৰ প্ৰকৃত নাম হৈছে কেলচিফেৰল CALCIFEROL কেলচিফেৰল আৰু কেলচিফেৰল যদি আপোনাৰ দেহত কম নহ'ব লাগে বা কম হৈ যায় প্ৰথমতে কম হৈ যায় তেতিয়াহ'লে যিটো বেমাৰ হয় সেইটো দুটা ধৰণৰ বেমাৰ আছে হাড়ৰ বেমাৰ সাধাৰণতে হয় আৰু এটা হৈছে আপোনাৰ ৰিকেটছ RICKETS ৰিকেটছ আৰু অন্যটো হৈছে অষ্টিঅ'মেলাচিয়া OSTEO অষ্টিঅ' MALACIA অষ্টিঅ'মেলাচিয়া এইটো সাধাৰণতে গ্ৰ'ন মেনৰ ক্ষেত্ৰত হয় ৰিকেটছ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় বাৰু এইবিলাক নালাগে আমি দুটা বেমাৰৰ নাম মনত থাকিলে হ'ল আৰু ভিটামিন ডি ক'ত পোৱা যায় সকলোৱে জানে ছানলাইট বা সূৰ্যৰ পোহৰত পোৱা যায় সূৰ্যৰ পোহৰত পোৱা যায় আপুনি অলপ সময় দিনটোত যদি 1 ঘণ্টা বা আধা ঘণ্টা সময় সূৰ্যৰ পোহৰত থাকিব পাৰে তেতিয়াহ'লে আপোনাৰ দেহে নিজে ভিটামিন ডি প্ৰডিউচ কৰি লয় গতিকে ভিটামিন ডি ডাইৰেক্ট তাৰ পৰা পায় আৰু যদি আপুনি সূৰ্যৰ পোহৰত বহিব মন নকৰে তেনেহ'লে আপুনি খাব পাৰে এগ য়ক কণীৰ কুহুম কিন্তু এইবাৰ কেঁচা নহয় এইবাৰ কুকড তাৰ উপৰি আপুনি খাব পাৰে মাছৰুমছ আৰু এইবিলাক যদি একো নাখায় তেনেহ'লে আপুনি ভিটামিনৰ টেবলেট খাব লাগিব আচ্ছা ইয়াৰ পিছত আমি গৈছোঁ নেক্সট ভিটামিনলৈকে ভিটামিন ইৰ প্ৰকৃত নাম হৈছে টকোফেৰল TOCHOPHEROLS টকোফেৰল যদি কম হয় আমাৰ ডাইৰেক্টলি একো বেমাৰৰ নাম নাই আছে কিন্তু মূলতঃ হয় কি আপোনাৰ লোহিত ৰক্তকণাবিলাক নষ্ট হৈ যায় RBC destruction red blood cell destruction তেজৰ লোহিত ৰক্তকণা destruction হয় আৰু যদি অসুখৰ নাম সোধে এটা অসুখ আছে সেইটোৰ নাম হৈছে ATAXIA এটাক্সিয়া এইবিধ ৰোগ হ'ব পাৰে এতিয়া ইয়াৰে চ'ৰ্চবিলাক সোধে ক'ত পৰা পোৱা যায় ভিটামিন ই আপোনাৰ পোৱা যাব বিভিন্ন ধৰণৰ তেলত এইটো মনত ৰখা উচিত তাৰ ভিতৰত আপোনাৰ আছে সূৰ্যমুখী ফুলৰ তেল ছানফ্লাৱাৰ অইল তাৰপিছতে আপোনাৰ বাদাম অইল আলমণ্ড অইল তাৰপাছতে আপোনাৰ পিনাট অইল এইটো বাদামৰ তেল তাৰপাছতে আৰু কি আছে এইকেইটাই চাফিচিয়েণ্ট তেনেহ'লে আমি ভিটামিন ই পঢ়িলোঁ এতিয়া আমি ভিটামিনৰ ভিতৰত আৰু এটা ভিটামিন আমাৰ বাকী ৰৈ গ'ল শেষ ভিটামিনটো এইটোৰ নাম হৈছে ভিটামিন কে আৰু ভিটামিন কেৰ প্ৰকৃত নাম হৈছে ভিটামিন কে K1 K2 বুলি দুবিধ থাকে কিন্তু ইমান ডিটেইলছত আমি নপঢ়োঁ ভিটামিন কেৰ প্ৰকৃত নাম যিটো হৈছে সেইটো হৈছে ফাইল'কুইনইন PHYLLOQUINOIN
NONE ফাইলোকুইনন আচ্ছা ফাইলোকুইননৰ যদি দেহত কম হৈ যায় ফাইলোকুইনন কি হ'ব পাৰে এটি হ'ব পাৰে আপোনাৰ ৰক্তক্ষৰণ হেমৰেজ HEMORRHAGE হেমৰেজ ৰক্তক্ষৰণ হ'ব পাৰে এইটোৰ ওপৰত আৰু এটা প্ৰশ্ন আহে এইটো প্ৰায় সোধে এইটো হৈছে কি এই কেনেকুৱা এবিধ কি ভিটামিন যাৰ ডেফিচিয়েঞ্চি হ'লে তেজ গোট মৰাত সমস্যা হয় ব্লাড ক্লটিঙত সমস্যা হয় এইটো হৈছে ভিটামিন কে এইটো মনত ৰাখি থ'ব ভিটামিন কে ইজ ৰিলেটেড টু ক্লটিং অফ ব্লাড আৰু সেইকাৰণে আপোনাৰ হেমৰেজ হ'ব পাৰে ৰক্তক্ষৰণ সেইকাৰণে হয় যে আপোনাৰ ব্লাডটো ক্লট নকৰে তেজ গোট নামাৰে আৰু ভিটামিন কে ক'ত পোৱা যায় তাৰ চ'ৰ্চ গ্ৰীণ লিফি ভেজিটেবলছ সেউজীয়া শাক পাচলি তেনেহ'লে আমি ভিটামিনৰ আটাইখিনি বস্তু পঢ়িলোঁ কি ভিটামিনত কি থাকে কোন ভিটামিনৰ কি নাম কি বেমাৰ হ'ব পাৰে আটাইখিনি ইয়াৰ উপৰি আমি 2-4টা এক্সট্ৰা বস্তু পঢ়ি থওঁ যিখিনি আমাৰ পৰীক্ষাত মাজে মাজে আহে আমি ভিটামিন B12 পঢ়িছিলোঁ নামটো মনত থাকিলে বাৰু চাইনোকেবলামিন তো চাইনোকেবলামিন যিটো ভিটামিন আছিলে ভিটামিন B12 তাৰ মুখ্য মৌলটো কি সেইটো সোধে কেতিয়াবা মুখ্য মৌল চেন্ট্ৰেল এলিমেণ্ট আচ্ছা ইয়াত আমি ভিটামিনটোৰ নামটো অলপ তলত নমাই দিওঁ নাহিলে এতিয়া আমি আপুনি নামবিলাক আমি ইয়াতে লিখি যাম ইয়াত নামবিলাক লিখি যাম আৰু ইয়াতে ভিটামিনকেইটাৰ প্ৰকৃত নাম তো ভিটামিন B12ৰ যিটো চেন্ট্ৰেল এলিমেণ্ট থাকিব সেইটো হৈছে আপোনাৰ কোবাল্ট ঠিক তেনেধৰণে আপোনাৰ সোধে যে এনজাইম আমি সকলোৱে জানো এনজাইমৰ চেন্ট্ৰেল এলিমেণ্ট কি সেইটো হৈছে জিংক ঠিক তেনেধৰণে ক্ল'ৰ'ফিলৰ চেন্ট্ৰেল এলিমেণ্ট কি CHLOROPHYLL ক্ল'ৰ'ফিলৰ চেন্ট্ৰেল এলিমেণ্ট হৈছে মেগনেছিয়াম এইখিনি অলপ এক্সট্ৰা বস্তু আছিলে কেতিয়াবা সোধে গতিকে আমি এইখিনি পঢ়ি ল'লোঁ তেনেহ'লে আহক এবাৰ বস্তুখিনি চাই লওঁ কি পঢ়িলোঁ আমি প্ৰথমতে আমি বায়'লজি নৰ্মেল কথাখিনি নৰ্মেল পঢ়ি লৈছিলোঁ তাৰপিছতে আমি পঢ়িলোঁ ভিটামিন কেইটাৰ বিষয়ে কোনটো ভিটামিন ৱাটাৰ চলিবল কোনটো অইল চলিবল কি ভিতৰত কি পৰে তাৰপিছত আমি ভিটামিনবোৰ এটাকে পঢ়িবলৈ ভিটামিন B1 B2 ভিটামিন A B1 B2 তাৰপিছতে ভিটামিন B3 B5 B6 B7 এই ভিটামিনবোৰৰ বিষয়ে আমি পঢ়িলোঁ আৰু শেষত আমি পঢ়িলোঁ কি যে যদি চেন্ট্ৰেল এলিমেণ্ট কোনটো ভিটামিনৰ কি চেন্ট্ৰেল এলিমেণ্ট থাকে গতিকে ভিটামিনৰ বিষয়ে এইখিনিয়ে ইয়াৰ বাহিৰে বেলেগ প্ৰশ্ন সাধাৰণতে নাহে আৰু অহা দেখা নাযায় আৰু সুধিবলগীয়া বেলেগ প্ৰশ্ন তেনেকৈ নাহেও গতিকে আমি এইখিনি পঢ়িলে ভিটামিনৰ আটাইখিনি বস্তু আমি ভালদৰে পঢ়িব পাৰিম আপোনালোকে নোটছখিনি বনাই ল'ব আৰু এইখিনি নোটছৰ যদি আপোনাক PDF লাগে তেনেহ'লে জনাব কমেণ্টত PDF দিব পৰা যাব টান নহয় আৰু আমি বায়'লজিৰ আন যি ইম্পৰ্টেণ্ট টপিকছ আছে সেইবোৰ আমি ইয়াৰ পিছৰ ভিডিঅ'ত আৰম্ভ পঢ়িম নেক্সট ভিডিঅ'টোত ইয়াৰ পিছৰ যিটো ভিডিঅ' থাকিব ইয়াৰ পিছৰ ভিডিঅ'টোত ছেকেণ্ড ইম্পৰ্টেণ্ট টপিকটো পঢ়িম আমি বায়'লজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যাতে আনেও ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে আৰু আপোনাৰ ছাবস্ক্ৰিপশ্যন লাইক দেখিলে মোৰ ভিডিঅ' বনাবলৈ আৰু বেছি মন যাব তেতিয়াহ'লে আজিলৈকে সামৰিছোঁ আকৌ লগ পাম নমস্কাৰ